মুৰ্গী মাংস যদি আপোনালোকৰো খুব প্ৰিয় প্লিজ এবাৰ এইটো ৰেচিপি বনাই চাওক, খুব ভাল পাব। বিৰাটেই সোৱাদ হয় ৰেচিপিটো, একেবাৰে চিম্পুল আৰু মানে বেছি কষ্ট নহয়, সকলোৱে বনাব পাৰিব। আধা কিলো ব্ৰইলাৰ মাংস লৈছোঁ আৰু অলপমান আদা নহৰু পেষ্ট, তাৰপাছত অলপমান নেমু ৰস দিম আৰু অলপমান দৈ ধুনীয়াকৈ সানি ল'ম। জালুক অলপমান গৰম কৰি পেলাই খুন্দি লৈছোঁ, অলপমান বেছিকৈ লাগিব জালুকেৰে বনাম আৰু তাৰপাছত এইখিনি বঢ়িয়াকৈ মিক্স কৰি পেলাই 15 মিনিটমান ৰাখি দিম। ধুনীয়াকৈ মানে মিক্স কৰিব লাগিব আৰু এইটো মাংস মই একেবাৰে মিডিয়াম জুইত বনাম, মানে বেছি জুইত নবনাওঁ। বেছি জুইত বনালে কি হয় অকল মাংসটো হাৰ্ড হৈ যায়। নিমখো দি দিছোঁ, দেখুওৱা নহ'ল যেনিবা। অলপমান মিঠাতেলৰ লগত অলপমান বাটাৰো দি দিছোঁ আৰু অলপমান নহৰু বঢ়িয়াকৈ সৰু সৰুকৈ কুটি লৈছোঁ, কুটি দি দিছোঁ। এনেকৈ নহৰুৰ লগতে বনাম, নহৰু মানে ইয়াতে পিঁয়াজ চিয়াজ নাথাকে আৰু এনেকৈ। তাৰপাছত মাংসখিনি দি দিছোঁ, তাৰপাছত মোটামুটি 5-6 মিনিটমান বঢ়িয়াকৈ সিজিব দিম। তাৰপাছত যিহেতু মাংসৰ পৰা পানীখিনি ওলাই যাব, পানীখিনি ওলোৱাৰ পাছত মানে পানীখিনি পূৰা শুকাই দিম আৰু সেইখিনি পানী কেনেকৈ ওলাইছে। এতিয়া কি কৰিছোঁ, অলপমান কাশ্মীৰী জলকীয়াৰ গুড়ি পানীৰ লগত মিক্স কৰি দি দিছোঁ, কালাৰটো ভাল হয়। আৰু অলপমান হালধি দি দিছোঁ। তাৰপিছত অলপ সময় মাজে মাজে চেক কৰি থাকিব লাগিব আৰু দুটামান কেঁচা জলকীয়াও দি দিছোঁ। মাজে মাজে এনেকৈ লৰাই লৰাই পানীখিনি শুকাই দিব লাগিব। এতিয়া দিম অলপমান শ্লাইচ কৰি কৰি নেমু কাটি পেলাই তাতে দি দিম। এইটো অলপমান সোৱাদটো খুব ভাল লাগে, আপুনি নেমুখিনি খায়ো ভাল লাগিব, খাই চাব। দিব আৰু এইটো নেমুটো দিবই লাগিব কিন্তু হা। এই জুইটো কিন্তু নবঢ়াব, জুইটো অলপমান কমতেই মানে সিজাব লাগিব মাংসখিনি। আৰু অলপমান দীঘল দীঘলকৈ আদা দি দিছোঁ। এই সোৱাদটো কিন্তু বৰ মজা লাগে আদাখিনি লগতে। আৰু অলপমান আছিলেই নহয় এই ব্লেক পেপাৰ মানে জালুকৰ গুড়ি দি দিছোঁ, অলপমান ধনিয়া পাত দি দিছোঁ আৰু হৈ গ'ল আৰু খানা। আৰু একো কৰিব লগা নাই আৰু মাংস ৰেডি। মই কি ক'ম আপোনালোকক, একেবাৰে সোনকালে হৈ যায় মাংসখিনি। আপুনি বনাই চাবচোন এবাৰ, আপোনালোকৰ টেষ্টটো কিন্তু সাংঘাতিক টেষ্ট হয়। আপোনাৰ মাংস নমাই দিলোঁ, এতিয়া আপোনাৰ মই টেষ্ট কৰিও চালোঁ, খুবেই সোৱাদ হৈছে। দেখিছেনে মাংসখিনি এনেকুৱাই মানে একেবাৰে চিম্পুলত এনেকৈ এবাৰ চাব বনাই, খুবেই ভাল লাগে। ভিডিঅ'টো ক'ৰবাত শ্বেয়াৰ কৰি থৈ দিয়ক, নহ'লে হেৰাই গ'লে মিছ কৰিব কিন্তু, সঁচাকৈ কৈছোঁ। এবাৰ বনাব মুঠতে। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব আমাক। টেক কেয়াৰ, বাই বাই।